নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি হ'ল আপোনাৰ 30 অক্টোবৰ আৰু আমি ওলাইছোঁ। আমি যাম ফাৰ্ষ্ট আমিনগাঁৱৰ পৰা আমি যাম মিৰ্জাত যাম। অকণমান ছুটিত অলপ কাম আছে, কামখিনি কৰাৰ উদ্দেশ্যে আমি ওলাইছোঁ। মোৰ লগত আছে লক্ষ্মণ আৰু মই গৈ আছোঁ। চাই দিয়ক আপোনাৰ বাজিল আপোনাৰ 8:49 আমি ঘৰৰ পৰা ওলাই দিলোঁ। লগ পাই আছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এইটো মোৰ ফ'ৰ্থ ভিডিঅ' হ'ব চাগে, হ'ব আৰু চাওকচোন কি বনাওঁ কি নবনাওঁ। এনেকৈ বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, কাৰণ মোৰ তাত কণ্টেণ্টে নাছিল। আই হেভ ন' কণ্টেণ্ট। মোৰ তাত কণ্টেণ্টে নাছিল, মই কি ভিডিঅ' বনাওঁ। ত' মই ভিডিঅ'ই বনোৱা নাছিলোঁ। এতিয়া আজি ভাবিলোঁ অকণমান কনফিডেঞ্চ হাতত লৈ ভাবিলোঁ এটা ভিডিঅ' বনোৱা যাক সেইটো কাৰণে মোবাইলটো ওলাই লৈছোঁ আৰু ৰেকৰ্ডিং কৰিছোঁ। চাওঁ ভয় গৈনে কিবাহে হয়। মোৰ লগত চাই থাকক আজি মোৰ এই ব্লগটো। এতিয়া আমি পালোঁ আহি বুনিয়াৰ বিশেষ আকৰ্ষণ খাৰখোৱা ধাবা। এইখনো মঙলদৈতে হয়, পূৰ্ণিয়াতে হয়। এই সময়ৰ ভিতৰতে বহুত জনপ্ৰিয় হৈ গৈছে আচলতে। ইয়াতে আহক আপোনালোকো অলপ ফূৰ্তি কৰক। ধুনীয়া প্লেচ, ইয়াতে বহুতো মানুহ ফটো উঠিব আহে, ইয়াতে শ্বুটিঙো হয়। আচলতে বহুত ধুনীয়া, ইয়াৰ গোটেই এৰিয়াটোৱে ধুনীয়া। এতিয়া নতুনকৈ হোমষ্টেও কৰিছে, আপোনালোকে থাকিবও পাৰে। আহক ফূৰ্তি কৰক অলপ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি যাম। এইখন হ'ল বিশ্ববিখ্যাত বাংলাগড় বজাৰ। বিশ্ববিখ্যাত নহয় বাৰু, কিন্তু বিখ্যাত, অসম বিখ্যাত, আচৰিত বিখ্যাত মানে। ইয়াত আপুনি যি বিচাৰে তাকে পাব। আৰু এই ৰ'দটো বনাই আছে, এই ভিৰ চাওক। হেঁচা ঠেলা নকৰিব আপোনালোকে, হেঁচা ঠেলা নকৰিব, লাহে লাহে চবেই সুবিধা হ'ব, ৰাস্তাত যাব। গুৱাহাটীত যাম লগা দিছে একেবাৰে। এতিয়া আমি পূৰা তেল চেল সোমাই লৈ আমি এতিয়া আকৌ তেলটো মানে মানুহ খোৱাৰ আগতে তেলটো সোমাই লৈছোঁ, নহ'লে এতিয়া আমি তেল চেল সোমাই লৈ আমি এতিয়া মানে গাড়ীক ভাতটো খুৱাই লৈ আমি এতিয়া আকৌ মিৰ্জা অভিমুখে আমি গতি কৰিছোঁ, মিৰ্জা আমিনগাঁও অভিমুখে। এতিয়া আমাৰ আকৌ যাত্ৰা আমাৰ আকৌ ষ্টাৰ্ট হৈ গ'ল। দাদা হৈছে দেখোন যে যাত্ৰা আকৌ আমি ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি পালোঁ চিপাঝাৰ, ক্ৰমান্বয়ে চিপাঝাৰ পালোঁহি আহি। আৰু চিপাঝাৰখন মানে একদম তোমাৰ গুৱাহাটী আৰু এইটো এতিয়া হিমে খোৱা ভাঙৰ চিলিম, এইটো হিমে খোৱা ভাঙৰ চিলিম। একচুৱেলি নহয়, এইটো একচুৱেলি পানীৰ টেংকি আছিল, পানীৰ টেংকি এটা আছিল। চবে কয় আৰু এইটো হিমে খোৱা ভাঙৰ চিলিম বুলি, ধেমালি কৰে। একচুৱেলি মোৰ চাউণ্ডটো বেয়া আহিব পাৰে, অকণমান কষ্ট কৰিব। মোৰ মাইক লোৱা হোৱা নাই, ভালকৈ ভিডিঅ'বিলাক ষ্টাৰ্টো কৰা নাইতো, সেইটো কাৰণে মাইকো এটা কিনিব হোৱাই নাই। কিনিব লাগিব, এটা মাইক এটাকে ল'ব লাগিব আৰু ভাল ষ্টেণ্ড এডালো ল'ব লাগিব। চাওঁ কি হয়। আৰু এতিয়া আমি আমাৰ বিখ্যাত নাৰিকলি মন্দিৰত আমি পাই গ'লোঁ। আৰু বিখ্যাত নাৰিকলি মন্দিৰ, ইয়াত এটা সেৱা লৈ আকৌ আমি আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম। সেৱা এটা কৰি আমি আকৌ যাবলৈ আকৌ আমাৰ গন্তব্যস্থানলৈ আকৌ আমি যাত্ৰা অব্যাহত ৰাখিছোঁ। এইটো হৈছে মন্দিৰটো, আৰু আগতে এইটো আছিলে, এতিয়া এইটো এটা বনাইছে ওচৰতে। এইটো দেখাব নাপায় বাৰু। এইটো হৈছে আপোনালোকৰ মেইন মন্দিৰটো, এইটো হৈছে মেইন মন্দিৰটো। এয়া যে আমাৰ লক্ষ্মণ মোৰ লগত ৰাইডত, সৰু সুৰা ৰাইড নহয় বাৰু, এনে কিবা এটা কৈ দিয়া। মোৰ চেনেল নতুন চেনেল এইটো, লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক।
আমি আহি পালোঁ বাইহাটা আৰু এটি হৈছে বাইহাটা জালুকবাৰী আজিকালি গাড়ীবিলাকে নামাতাই এনেকৈ কিয় লাজে কৰে নেকি কৰোণা হোৱা দেখি লাজে কৰে নেকি ইয়াতে আগতে একদম জালুকবাৰী আদাবাৰী মই অলপ মাতিলে নেকি আমাৰ গাড়ী পিছফালে বান্ধি লওঁ কেইটামান এয়া আমি বাইহাটা পালোঁ বাইহাটাৰ পৰা আমি এতিয়া গুৱাহাটীৰ ফালে প্ৰৱেশ কৰিছোঁ এতিয়া আমি চাংচাৰি পাম চাংচাৰিৰ পৰা আমিনগাঁৱৰ পৰা আমি গুৱাহাটী পাম মানে জালুকবাৰী পাম একচুৱেলি জালুকবাৰী পাম টোল গেট কিমান গাড়ী আমাৰ পইচা ল'ব নোৱাৰা তহঁতে আমাৰ ল'ব নোৱাৰা পইচা দিব লাগে গাড়ীগিলাহে ধৰে কিন্তু হ'ল মই মানে অলপ আবুল টেবুল বকি দিওঁ নধৰিব তাই দিয়ক নধৰিব যচতে মই বকো আবুল টেবুল এইখন গাড়ী মালিকা doesn't even matter. I tried so hard and got so far, but in the end, it doesn't even matter. I had to fall to lose it all, but in the end, it doesn't even matter. জালুকবাৰী পাৰ হ'লোঁ জালুকবাৰী পাৰ হৈ এতিয়া মিৰ্জাৰ ফালে আমি আহিছোঁ ইয়াৰ ৰাস্তাটো নাই বেয়া নহয় এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আমি পাৰ হ'লোঁ আৰু ছেকেণ্ড গেটখন পাম চাগে আমি এইটো চাইডে আমি মিৰ্জালৈ যাব লাগিব মিৰ্জাত যাই উঠি অলপ যাই উঠি দাদাক ফোন কৰিম মিনাই আগতে ষ্টুডিঅ'টো আছিলে কুকুৰমাৰাৰ পৰা আনিলে এতিয়া মিৰ্জাৰ নতুন ষ্টুডিঅ'টো মই মানে যোৱা নাইতো ফোন কৰিব লাগিব ক'ত আছে কি সুধি মেলি যাব লাগিব দিলে চাই থাকক আপোনাৰ প্ৰেছ পালোঁ একদম চিধা সোমাই আহিছোঁ সেই মানে অকণমান জোখতকৈ বেছিয়ে আগুৱাই আহিলোঁ চ' আকৌ বেগ যাই ছেকেণ্ড বিল্ডিংটো সোমাব দিছে ফাইনেলি আমি ষ্টুডিঅ'টো পালোঁৱেই প্ৰায় এইটোৱে হয় বিল্ডিংটো ষ্টুডিঅ' পালোঁ আহি হ'ল 1 ঘণ্টামানেই হ'ল এতিয়া বহি আছোঁ জুবিনদাৰ গানৰ কাম এটা চলি আছে চাগে 18 নৱেম্বৰত ৰিলিজ হোৱা কথা গম মানে চাগে দেই একদম ফাইনেল মই নাজানো সুধিব লাগিব কি কয় পাৰিলে অলপ শুনাম মই যদি সম্ভৱ হয় যদি এলাউ কৰা যাবে কাম চলি আছে এইখিনি বা জোচতে কি বকিলোঁ মাস্কে খুলি গ'ল দেখোন মোৰ কিবা কৈছোঁ ময়ে পাহৰি গ'লোঁ দলংখনে দেখাইছিলোঁ চাগে আপোনালোকক বৰ্তমান আমি আহি পালোঁ চাংচাৰি আৰু চাংচাৰিত আমি এখন বুলি মানে কি ধাবা এখন সোমাইছোঁ ইয়াতে কিবা কিবি অলপ খাই চাই লওঁ এতিয়া খাই বৈ উঠি লাহে লাহে ঘৰ যাওঁ আজি দিনটো প্ৰায়খিনি ভাল গ'ল আৰু যিখিনি বস্তু কভাৰ কৰিম বুলি ভাবিছিলোঁ এই ভিডিঅ'টো কভাৰ কৰিব মই অসক্ষম হয় পৰা নাই আকৌ লগ পাম নতুন ভিডিঅ'ত আপোনালোকে মোক ছাপোৰ্ট কৰিব অলপ ছাপোৰ্ট মানে কি আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এনেকৈ কৰি দিয়ক মই বাকীবোৰ ভিডিঅ'ত বাৰু কোৱাই নাছিলোঁ এবাৰ কৈ দিওঁ কৈ দিওঁ
কৰি দিয়ক ছাবস্ক্ৰাইবটো, মোৰো ভাল হ'ব। আপোনালোকেও মোৰ এই নতুন টিভিবিলাক চাই থাকিব পাৰিব, অলপ ফুৰা ফুৰিবিলাক বেছি ঘূৰো, যিখিনি ঘূৰো নতুন টিভিবিলাক চাব, নতুন টিভিবিলাক এনেকুৱা ধৰণৰ চাব। বাকী ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। বাকী জুবিনদাৰ গানটো আহি আছে ক'লোৱে 18 নৱেম্বৰ, মাৰ্ক দ্য ডেট। চাব আপোনালোকে চবে। তেতিয়ালৈকে বাই বাই।